এতিয়া গাইছ মানে আমি মানে সেইফালে গৈ আছোঁ ধুনীয়াকৈ দেখাই দিম সেইফালে কেনেকুৱা আৰু গাইছ মানে এইখিনি ঠাই চাওক মানে বালিচৰীয়ালে সেইফালেলৈকে ধুনীয়াকৈ যাম আনডিস্কভাৰ পাঠশালা গুড নাইট গাইছ এভৰিথিং ইজ ফাইন আৰু গাইছ মানে চাওক মানে এইটো ব্লগত মানে দেখিব মানে আনডিস্কভাৰ পাঠশালা মানে এইটো মানে এটা মানে এনেকুৱা ৱৰ্ড মানে আনডিস্কভাৰ পাঠশালা ইয়াৰ অৰ্থ হৈছে মানে এনেকুৱা প্লেচ মানে সেনেকুৱা মানে পাঠশালাত ঠাই মানে কোনো মানে কেতিয়াও মানে আগতে নেদেখা মানে আনডিস্কভাৰ পাঠশালা লগতে মানে সেইখিনি ঠাইক মানে টুৰিষ্ট এট্ৰাকশ্যন প্লেচ বুলি কয় আপোনালোকে চাব পাৰে গুগলত চাৰ্চ কৰি আনডিস্কভাৰ পাঠশালা মাৰি দিয়ক ধুনীয়াকৈ আহি যাব গাইছ মানে চাওক মানে এয়া হৈছে বিউটি এইটো হৈছে বেগ আৰু আমি যাইছোঁ মানে এইফালে গাইছ মানে ব্লগটো আৰম্ভ কৰোঁ 1 2 3 3 2 1 নমস্তে গাইছ ৱেলকাম টু গাইছ মানে চাওক মানে দুটো বহুত এতিয়া গম নাপাওঁ এতিয়া গুগল লোকেশ্যন চাইয়ে মানে তালৈকে যাম বিচাৰি আৰু গাইজ ফাইনেলি পাই গ'লো মানে আনডিস্কভাৰ পাঠশালা চাই লওক গাইছ মানে চাওক মানে এতিয়া মানে ধুনীয়াকৈ দেখাই আছোঁ কেনেকুৱা কি কিন্তু নামিব লাগিব এনেকৈ লাহে আৰু গাইছ মানে এনেকুৱা লাগিছে মানে কি ফুল অন এডভেঞ্চাৰ হৈছে লাহে চাওক বস্তা আগতে তলত জোতাবিলাক ছিঙিব পাৰে ন আৰু গাইছ ভৰিত একদম মানে প্ৰেছাৰ পায় যদি কম নহয় জোতা মোৰ নিচিনা ছিঙি যাব সঁচা কথা আৰু গাইছ মানে সঁচাই মানে নামটো এনেকুৱা মানে আনডিস্কভাৰ পাঠশালা কোনো এডোখৰ কোনো মানে নেদেখা এনেকুৱা ঠাই সঁচাই আৰু গাইছ মানে চাওক মানে ইয়াৰ পৰা এটা কথা এটা বুজিব পাৰি এইখিনি ঠাই মানে টুৰিষ্ট এট্ৰাকশ্যন প্লেচ বুলি লিখা আছিল লগতে মানে ঠাইখিনি মানে সঁচাই মানে ইমান ধুনীয়া মানে এতিয়া আমি যে কওঁ যে কি মানে এনেকুৱা মানে কি প্ৰাকৃতিক দৃশ্য একচুৱেলি প্ৰাকৃতিক দৃশ্য বুলি ক'লে এনেকুৱা ঠাইবিলাকতে লাগে চাওক মানে সেইফালে কিমান ডাঙৰ গছ এই পাতৰ গছ ধুনীয়াকৈ এইফালে কি ধুনীয়া নদী ইয়াত ধুনীয়াকৈ নাও আছে সেইখন ধুনীয়াকৈ এখন দলং এখন আৰু চাওক মানে ইয়াৰ কাষত যিবিলাক মানুহ আছে বেছিভাগে এই নদীটোৰ পৰা মানে তেখেতে জীৱিকা মানে খোৱা লোৱাৰ পৰা ইনকামৰ পৰা নাৱৰ পৰা প্ৰত্যেকটো বস্তু মানে ইয়াৰ পৰাই পাই আছে চাওক মানে কি ধুনীয়া লগা প্লেচ আৰু ইয়াত এটা ঠাহ চৰি আছে গোটেই চেষ্টা কৰিম নাওটো উঠিবলৈ চাওক মানে এইখিনি ঠাই মানে ফুল অন মানে এডভেঞ্চাৰ যদি আপোনালোকে যদি ইচ্ছা কৰে ইয়াত ধুনীয়াকৈ পিকনিক খাব পাৰে লগতে মানে এনেকুৱা ঠাইখিনি মানে চাওক মানে ইয়াত মানে কিন্তু অলপমান অসুবিধা আছে কেনেকুৱা ইয়াত মানে ফিমেল মানুহে মানে গা ধুৱে তো প্ৰত্যেকটো ক্লিপ মানে ল'ব নোৱাৰে কিন্তু হ'লেও যিমানখিনি পাৰিম দেখুৱাম ধুনীয়াকৈ একদম ক্লিন পৰিৱেশ আপোনালোকে ইয়াত যদি ধুনীয়াকৈ আহে আৰু আমাৰ ফেমিলি মানুহে কোনেও মানে ইয়াত পিকনিক খাব আহিলে এইটো লেতেৰা কৰি নথমি জানো লগতে এতিয়া মানে সেইফালে চাওকচোন এইফালে যিমান আছে যিমান মানে সেইফালে একদম জংঘললৈকে গোটেই নদী আৰু মানে গোটেই মানে কি আনডিস্কভাৰ পাঠশালা মানে নেদেখা ঠাই এইখিনি তো গোটেইখিনি দেখাম সঁচা ভাল লাগিছে চাওক সকলোৱে মানে একদম পুৰা মানে কি প্ৰাকৃতিক মানে সঁচা প্ৰাকৃতিক সৌন্দৰ্য মানে ইহঁতে মানে বহুত মানে এনজয় কৰে না কি কয় আচ্ছা বৌ তোমালোকৰ ঘৰ ইয়াতে নেকি নেকি নাওবিলাক উঠিব পাৰিম নোৱাৰিম হয় নেকি বাকী সৰুবিলাক উঠিব পাৰিব নে মানে এনে পইচা দিলে উঠাব নে নুঠায় থাকা বাৰু বাই আৰু গাইছ মানে চাওক মানে ইয়াত মানে নাও আছে আপোনালোকে যদি ইচ্ছা উঠিব পাৰে কিন্তু বৰ্তমান নাওবিলাক ৰখুৱাই আছে মানে যিবিলাক যোনে মানে চলাই নাও সিহঁতক দেখা নাই আৰু লগতে মানে দ বহুত আছে কিন্তু আৰু চাওক মানে এইবাৰ আহিছোঁ মানে লেফ্ট চাইডে মানে আমি সেইবাৰে আছিলোঁ এইবাৰ আহিছোঁ এইবাৰ দেখাই আছোঁ কেনেকুৱা সঁচাই মানে আপোনালোকে মানে প্লিজ মানে আনডিস্কভাৰ পাঠশালা বুলি চাৰ্চ কৰক গুগলত কৰি পেলাই ইয়াত ধুনীয়াকৈ আহক মই এইখিনিয়ে ক'লোঁ বহুত ভাল লাগিব নদী মাই গড গাইছ মানে ফাৰ্ষ্ট টাইম ইয়াত মানে সুধিছোঁ মানে নাওত উঠিব পাৰি বুলি কৈছে মানে এইফালে মানে ড্ৰাইভাৰটো আছে এইটো মানে ড্ৰাইভাৰৰ নিচিনা ৰিক্সি আছে তো এতিয়া গাইছ মানে আমি মানে সেইফালে গৈ আছোঁ ধুনীয়াকৈ দেখাই দিম সেইফালে কেনেকুৱা খুৰী ইয়াত মাছ পায় নাপায় মাছ আৰু গাইছ মানে মাছৰ পৰা মই কৈছোঁ ন মানে ইয়াত মানে ইহঁত মানে মানুহবিলাক মানে ইয়াৰ পৰা মানে নদীটোৰ পৰা বহুত বস্তু পাই আছে আৰু এয়া হৈছে কি যাবন নেকি যাবন আৰু গাইছ মানে চাওক মানে এয়া হৈছে যাবন আমি যি এইটো কি আপোনালোকে এতিয়া গমেই পায় মানে কি খৰচ পূজাত ঘাটতে এনেকুৱা এটা মিউজিক মানে গান আগত মানে বিহু ইয়াৰ প্ৰত্যেকটো মানে পইণ্টত নাও আছে ধৰি লওক ট্ৰেইন ষ্টেচন মানে ইয়াৰ পৰা 2 কিলোমিটাৰ মানে দূৰত আৰু এটা ষ্টেচন আছে তাৰ পৰা আৰু 2 কিলোমিটাৰ দূৰত আৰু এটা ষ্টেচন আছে সেনেকৈ এই এখন নাও সেই তাৰ এখন সেই তাতে নাও আৰু সেইফালে চাগে আছে গম পাম
আৰু গাইছ মানে এইখিনি ঠাই চাওক মানে বালিচৰীয়া বুলি কয় মানে এনেকুৱা লাগিছে কি সেই তলৰ পৰা আপোনালোকে ওপৰত মানে আহিব নোৱাৰে মানে বহুত কষ্ট হয় বালিচৰীয়া বুলি কয় এইখিনি খান্দিছে মাটি লগতে মানে এটা বস্তুত অসুবিধা আছে মানে কি যিমান যি ক'লো নদী এৰিয়াত মানে গমে পায় মানুহবিলাকৰ দাহ সংস্কাৰ এইবিলাক কৰা হয় ইয়াত সেইবিলাক বহুত আছে আৰু গাইছ মানে এইখিনি ঠাই চাওক মানে বঢ়িয়াকৈ মানে সেইফালেলৈকে যেনেকৈ যাম আৰু গাইছ চাওক কিবা চাওক মানে মাটি মানে তলত ধুনীয়াকৈ সোমাই যায় মানে ইয়াত মানে এইবিলাক দেখিছে এইখিনি মাটি কলাৰ নিচিনা আৰু সেইখিনি বগা মানে ইয়াত মানে পানী আছে মানে দলৰ নিচিনা মানে অনুভৱটো এনেকুৱা লাগিছে ঠাণ্ডা এটা ভুল কৰিলোঁ মানে কি কাপোৰ আনিব লাগিছিল কিন্তু কাপোৰ আনিলোঁ এটা জত কিন্তু ইয়াত মানে মই সাঁতুৰিব জানো কিন্তু হ'লেও এটা দটো বহুত আছে হ'লেও পানী দেখিলে ইচ্ছা যায় হা ইচ্ছা হৈছে ন তোমাৰ আৰু চাওক এইবাৰ এইফালে যাম এইফালে কি আছে গম নাপাওঁ কিন্তু ভিউখিনি চাই লওক কি মজা লাগে এইখিনিয়ে ক'লোঁ মানে প্ৰথম মানে গুগলত মই চাৰ্চ কৰি চাওঁতে যেনেকুৱা দেখাইছিলোঁ তাতকৈ 10 গুণ ভাল আনডিস্কভাৰ পাঠশালা জিন্দাবাদ গাইছ এতিয়া মানে ভিডিঅ'টো মানে শেষ কৰিম লাহে কিন্তু তাৰে আগতে আমি সুধিলোঁ মানে নাৱত উঠিব পাৰিম নে নোৱাৰিম মানে আমি মানে এতিয়া সুধিব গৈছোঁ নাৱত উঠিব পাৰিম নে নোৱাৰিম ড্ৰাইভাৰটো এইফালে আছে আমেৰিকাত প্ৰশিক্ষণ লৈ আহিছে ড্ৰাইভাৰটোৱে মানে চাওক মানে ইয়াত মানে ইহঁতে কিবা এটা গেম এটা খেলিছে গেম কেনেকুৱা বুজাই দিয়কচোন কেনেকুৱা আৰু চাওক মানে ইহঁতে কি কৰিছে চাব দিয়ক মাৰা আৰু গাইছ চাওক মানে এইবিলাক পইচা মাৰিছে আৰু এই পইচাৰে মানে এটা পইচাৰে ঠুকিব লাগে মানে ঠুকি যদি ঠুকা খাই তেতিয়াহ'লে পাবা মানে তোমালোকে মাৰ্বলৰ নিচিনা বস্তুটো মাৰা চাওক এইটো 10 টকাৰে মাৰিছে 10 টকা মাৰিছে যদি এই 2 টকাত লাগিল হয় তেতিয়া এইটো পালে হয় নেকি সি পালে হয় বা পইচা ইনকাম কৰি থকা মানে এনেকৈ ঠুকি দা আৰু গাইছ মানে মই পৰিছোঁ 5 নম্বৰত মানে মই 5 নম্বৰটো মাৰিছোঁ এইবাৰ মই মাৰিম লছ মোবাইল দি থকা এইটো হৈছে 10 টকীয়া ষ্ট্ৰাইক আৰু বাকী মানে এই 1 টকা 2 টকীয়া এইবিলাক সেইফালে মাৰো সেইটো মাৰিব দিছে আৰু চাওক মানে ইহঁতে মোক দূৰতটো মাৰিব দিছে একচুৱেলি হ'লেও ঠুকি আছোঁ মই খেলাখন মানে শেষ হোৱা নাছিল কিন্তু হ'লেও মানে মই গুচি আহিলোঁ দেৰি হৈছে এনেই মানে সিহঁতৰ লগত এটা ধেমালি কৰিছোঁ আপুনি এটা কথা কওঁ মই সিহঁতৰ লগত খেলা খেলিছোঁ লগতে আমি খেলা খেলি আহিছোঁ অহাৰ লগে কি হৈছে মোৰ যিবা ষ্টেণ্ড বা ভিডিঅ' কৰাব সেইবিলাক এৰি থৈ আহিছিলোঁ তো তাৰপৰা চিঞৰি মোক মাতি ঘূৰাই দিছে ষ্টেণ্ড বা তো ইচ্ছা হ'লে সিহঁতে মনে ৰাখি থ'ব পাৰিলোঁ মই পাহৰি গৈছোঁ কিন্তু হ'লেও ভাল লাগিছে এটা মানে কি হিউমেনিটি সেইটো আছে অসমৰ প্ৰত্যেকজন মানুহ তাত মানে মানৱীয়তা আছে মই মানে খোলাকৈ ক'ব পাৰোঁ লগতে মানে নাৱৰ কথা নহ'ল একদম ক্ষমা কৰি দিব মানে কি মানুহজন নাই কৈছে কি বাৰিষা কালত আহিবা তেতিয়া উঠিম কিন্তু বাৰিষা কালত আপোনালোকে ইয়াত নাহিব আৰু নুঠিব বহুত ৰিক্সি হয় নদীটো বহুত ডাঙৰ এতিয়া পানী বহুত কম আছে সেইকাৰণে ভাবিছোঁ কি উঠিম বুলি কিন্তু নহ'ল লগতে গাইছ ব্লগটো ইয়াতে শেষ কৰোঁ যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰটো কৰি দিব পোৱা একো খোৱা নাই নোখোৱাকৈ আহিছোঁ এতিয়া যাওঁ ভাত খাওঁ ঘৰত বাই